অজয় দেৱগন আৰু সিদ্ধাৰ্থ মালহোত্ৰাৰ থেংক গড নামৰ ফিল্মখনৰ ট্ৰেইলাৰ আজি ৰিলিজ হৈছে। ইন্দ্ৰ কুমাৰৰ পৰিচালনাত নিৰ্মাণ হোৱা এইখন এখন কমেডি ফিল্ম, য'ত অজয়ে হিন্দু দেৱতা চিত্ৰগুপ্তৰ চৰিত্ৰত আছে আৰু তেওঁক যি গেটাপ আৰু যি ধৰণৰ আচৰণ কৰি থকা টিজাৰত দেখুওৱা হৈছিল তাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে, যাৰ কাৰণে ফিল্মখনক বেন কৰাৰ দাবীও উত্থাপন হৈছে। এতিয়া ফিল্মখন যদি কিবা কাৰণত বেন নহয়, তেতিয়াহ'লে 25 অক্টোবৰত অক্ষয় কুমাৰৰ ৰাম সেতুৰ সৈতে ৰিলিজ পাব। আপোনালোকক জনাই দিওঁ যে অজয় দেৱগনৰ লাষ্ট মুভি ৰানৱে 34 ফ্লপ হৈছিল আৰু অক্ষয় কুমাৰৰ দিনো সিমান ভাল নহয়। তেওঁৰ বেল বটম, সম্ৰাট পৃথ্বীৰাজ, ৰক্ষা বন্ধনে বক্স অফিচত বেয়াকৈ মুখ দেখা গৈছে। 11 অক্টোবৰত ৰাম সেতুৰ ট্ৰেইলাৰ ৰিলিজ হোৱাৰ পিছত ফিল্মখনৰ VFXক লৈ সমালোচনা কৰা দেখা গৈছে। আনহাতে বহুতে ফিল্মখন ব্লকবাষ্টাৰ হ'ব বুলিও আশা কৰিছে। একশ্যন এডভেঞ্চাৰ জনাৰৰ এই ফিল্মখনত অক্ষয়ে এজন আৰ্কিঅলজিষ্টৰ ভূমিকাত অভিনয় কৰিছে। ফিল্মখন ডিৰেক্ট কৰিছে অভিষেক শৰ্মাই, যিয়ে ইয়াৰ আগতে জন আব্ৰাহামৰ পোখৰাণ আৰু 2010ত আলী জাফৰৰ তেৰে বিন লাডেনৰ দৰে ফিল্ম ডিৰেক্ট কৰিছে। এতিয়া 25 অক্টোবৰত মুখামুখি হ'বলগীয়া ফিল্ম দুখনৰ কোনখনে বেছি সফল হয় সেয়া লক্ষণীয় হ'ব। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো ভাল পালে লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।